অভিবাদন জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসীৰ সৈতে তেওঁলোকৰ ওচৰত আমি মূৰ দুৱাইছোঁ। আমি অতি স্পষ্টভাৱে ক'ব খোজোঁ যে কেৱল সত্ৰ মহাসভাই নহয়, যদি অসমৰ অন্য কোনো সংগঠনেও এনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত অৱস্থান লয় আৰু অসমত ৭১ চনৰ পাছত অহা বাংলাদেশীক সংস্থাপিত কৰিব লাগে বুলি কয়, বিদেশী নাগৰিকৰ সংজ্ঞা বদলাব লাগে বুলি কয়, হলে কোনো পৰ্যায়ত কোনো সংগঠনকে কেতিয়াও ৰেহাই নহ'ব। ইতিমধ্যে আমি শুনিবলৈ পাইছো, সংবাদ মাধ্যমত আহিছে, পাবত গজা নেপালী সংগঠনে এবার পাবত গজা কোনোবা গোৰ্খা সংগঠনেও আচলতে ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰি হিন্দু বাংলাদেশীক আনিব লাগে বুলি স্মাৰকপত্ৰ দিছে বুলি ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ। গতিকে এই মুহূৰ্তত আমি সকীয়াই দিব খুজিছোঁ যে সেয়া যি সংগঠনে নহওক লাগিলে অসমৰ মাটিত থাকি, অসমৰ বায়ু সেৱন কৰি, অসমৰ খাদ্য খাই, অসমৰ পানী খাই, অসমৰ সমাজ সংস্কৃতিত ডাঙৰকৈ যে অসমলৈ বিদেশী আনিব লাগে বুলি যদি কোনোবাই কয়, তেতিয়াহ'লে সেইসমূহ সংগঠন আৰু সেইসমূহ সংগঠনৰ মুৰব্বীবিলাকে অসম ত্যাগ কৰিব লাগিব। এই কথা আমি সকীয়াই দিছোঁ। সেইকাৰণে যিটো নেপালী সংগঠনে, সেইকাৰণে যিটো গোৰ্খা সংগঠনে এনেকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিছে, সেই সংগঠনটোকো আমি সকীয়াই দিছোঁ যাতে তেওঁলোকে ৰাজহুৱাকৈ ক্ষমা বিচাৰে আৰু যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে তেওঁলোকক জাতিদ্ৰোহী বুলি ঘোষণা কৰি আমি তেওঁলোকৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিক হত্যা কৰিবলৈ কৰা এটা মৃত্যু খেল, এই কথাটো ইতিমধ্যে আমি কৈছোঁ। আমি বাৰম্বাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৈছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক যদি পাছ হৈ যায়, অসমলৈ যদি ১,৯০,০০,০০০ হিন্দু বাংলাদেশী আহিব পাৰে, তেতিয়াহ'লে অসমীয়া জাতি আৰু কোনো পধ্যে জীয়াই থকাটো সম্ভৱপৰ নহ'ব। তেনেকুৱা পৰিস্থিতিত যদি অসমতে থকা কোনো সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰে, তেতিয়াহ'লে তেওঁলোক ডেফিনেটলি জাতিদ্ৰোহী, তেওঁলোক নিশ্চিতভাৱে অসমীয়া জাতিৰ শত্ৰু, আৰু তেনেকুৱা শত্ৰু সংগঠন আৰু তেনেকুৱা শত্ৰু ব্যক্তিক আমি কোনো পধ্যে অসমীয়া জাতিয়ে ক্ষমা কৰিব নোৱাৰোঁ। ইয়াৰ আগতেও আচলতে সত্ৰ মহাসভা সম্পৰ্কে আৰু কিছুমান সত্ৰাধিকাৰ সম্পৰ্কে ইতিমধ্যে সন্দেহ আৰু সংশয় জন্ম লৈছিল। আপোনালোক সকলোৱে জানে, বিশেষকৈ জনাৰ্দন গোস্বামী নামৰ যিজন উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী, সেই মানুহজন যে RSSৰ এজেণ্ট, দালাল, সেই কথাটো অসমৰ মানুহে, বহুত মানুহে জানে। জনাৰ্দন দেৱ গোস্বামী বুলি মানুহজন যে RSSৰ দালাল আৰু বিজেপিৰ যে এজেণ্ট, এই কথাটো অসমৰ বহু মানুহে জানে। মাজুলীৰ প্ৰত্যেকজন মানুহে জানে যে জনাৰ্দন দেৱ গোস্বামী বুলি মানুহজনে মাজুলীৰ ৰাজনীতি, মাজুলীৰ সমাজনীতি, মাজুলীৰ সংস্কৃতি RSS আৰু বিজেপিক খোপনি পুতিবলৈ দি তেওঁ সম্পূৰ্ণৰূপে কলুষিত কৰি পেলাইছে। জনাৰ্দন দেৱ গোস্বামী সম্পৰ্কে মাজুলীৰ মানুহে কয় যে আনকি অসম চৰকাৰ, বিজেপি চৰকাৰে বানপানীৰ সময়ত দিয়া যি সাহায্য, বানপীড়িতক দিয়া যি সাহায্য, সেই সাহায্যও বোলে আচলতে এই জনাৰ্দন দেৱ গোস্বামী বুলি মানুহজনে তেওঁৰ জৰিয়তে সেই বিতৰণ কৰে আৰু বিতৰণত যথেষ্ট খেলিমেলি কৰে বুলিও মাজুলীৰ মানুহে আমাক বিভিন্ন সময়ত আপত্তি দৰ্শাই আহিছিল।
জনাৰ্দন দেৱগোস্বামীৰ নিচিনা যিবিলাক এজেণ্ট আছে, যিবিলাক দালাল আছে, এই দালালবিলাক অসমৰ সত্ৰবিলাকৰ কাৰণে এটা কালিমা, এটা কলা দাগ। তো এই দালালবিলাকৰ জৰিয়তে বহুখিনি ক্ষেত্ৰত এনেকৈ RSS আৰু বিজেপিয়ে খোপনি পোতা আমি দেখিবলৈ পাইছোঁ। চালনা কৰিছিল। আটাইতকৈ ডাঙৰ কথা, RSS যেতিয়া লাঠি চালনা কৰি যেতিয়া অনুশীলন কৰিছিল, সেই সময়খিনিত কিছুমান সত্তাধিকাৰী আহি যেতিয়া ইয়াত আহি বহিছিল, তেতিয়াই আচলতে প্ৰমাণিত হৈছিল যে এই সত্তাধিকাৰবিলাক ইতিমধ্যে মহাপুৰুষীয় পৰম্পৰাৰ পৰা আঁতৰি আহিছে। তেওঁলোক সাম্প্ৰদায়িক হৈছে, তেওঁলোক ফেচিবাদী হৈছে, তেওঁলোক হিন্দুত্ববাদী হৈছে, তেওঁলোকে জাতিভেদ প্ৰথাৰ পক্ষত গুচি গৈছে, আৰু তেওঁলোকে অসমখনত অশান্তিৰ বিষবাস্প বিয়পোৱা RSS আৰু বিজেপিৰ যি এজেণ্ডা, সেই এজেণ্ডাত চামিল হৈছে বুলি প্ৰমাণিত হৈছে। তাৰোপৰি এই সত্তাধিকাৰবিলাকে যেতিয়া RSSৰ মুৰব্বীৰ পৰা পাঠ লৈ থাকে, RSSৰ মুৰব্বী মোহন ভাগৱতে যেতিয়া বুঢ়া আঙুলি দেখুৱাই দেখুৱাই তেওঁলোকক এনেকৈ আঙুলি দেখুৱাই দেখুৱাই যেতিয়া তেওঁলোকক পাঠ দি থাকে, তেতিয়াই আচলতে অসমীয়া জাতিলৈ যে অখনীয় সংকেত নামি আহিছিল, এইটো প্ৰমাণিত হৈছিল। গতিকে সত্তাধিকাৰবিলাকৰ এই একাংশ সত্তাধিকাৰৰ এই যি ভূমিকা, এই ভূমিকাক গৰিহণা দি আৰু এই ভূমিকা গ্ৰহণ কৰা সত্তাধিকাৰবিলাকক সত্ৰ মহাসভাৰ পৰা একাষৰীয়া কৰিব লাগে বুলি আমি আহ্বান জনাই আজিৰ এই সংবাদ মেলখন আয়োজন কৰিছোঁ। আমি লগতে আৰু এটা কথা ক'ব খুজিছোঁ, কেৱল সত্ৰ মহাসভাই নহয়, ইতিমধ্যে শংকৰ সংঘৰ নিচিনা সংগঠনেও RSSৰ লগত এটা মধুৰ সম্পৰ্ক ৰক্ষা কৰা বুলি অভিযোগ উত্থাপন হৈছে। বিশেষকৈ এইবাৰ দেৰগাঁৱৰ অধিৱেশনত RSS যেতিয়া তেওঁলোকৰ শোভাযাত্ৰাৰ লানি পোনাই আছিল, RSSৰ হাফ পেণ্ট পিন্ধা কেদাৰে যেতিয়া তেওঁলোকৰ শংকৰ সংঘৰ অধিৱেশনৰ ঠাই চাফা কৰি আছিল, তেতিয়াই অসমৰ মানুহে কৈছিল যে শংকৰ সংঘও RSSৰ পাল্লাত পৰিল নেকি বুলি। গতিকে ধৰ্মীয় অনুষ্ঠানবিলাকে যদি এনেকৈ RSSৰ পাল্লাত পৰে, ধৰ্মীয় অনুষ্ঠানবিলাকে যদি এনেকৈ RSSৰ লেম্পগিৰি কৰে, আৰু ধৰ্মীয় অনুষ্ঠানবিলাকে যদি, ধৰ্মীয় অনুষ্ঠান মানে অনুষ্ঠানৰ কেইজনমান মুৰব্বীয়ে যদি ব্যক্তি স্বাৰ্থ, ক্ষমতাৰ গাদীত থকা পক্ষৰ পৰা যদি কিবা লাভ কৰাৰ স্বাৰ্থত এনেকৈ যদি তেওঁলোকৰ ধৰ্মক যদি এনেকৈ বন্ধকত ৰাখে, তেতিয়াহ'লে এইটো সমগ্ৰ অসমীয়া জাতিৰ কাৰণে অত্যন্ত দুচিন্তাৰ বিষয়। গতিকে আমি শংকৰ সংঘকো ক'ব খুজিছোঁ যে আপোনালোকৰ কিছুমান নেতাৰ কাৰ্যকলাপ ইতিমধ্যে সন্দেহজনক হৈ পৰিছে। আমি শংকৰ সংঘকো ক'ব খুজিছোঁ, আপোনালোকৰ অধিৱেশনত RSSে যেতিয়া মাৰ্চ পাৰ্চ কৰে, আপোনালোকৰ অধিৱেশনৰ শোভাযাত্ৰা যেতিয়া RSSে পোনাই দিয়ে, আপোনালোকৰ অধিৱেশনৰ আপোনালোকৰ যথেষ্ট স্বেচ্ছাসেৱক থকাৰ পাছতো আপোনালোকৰ অধিৱেশনৰ কাম কাজ যেতিয়া RSSে কৰে, তাৰ পিছত যদি আপোনালোকৰ বিবেকত আঘাত হোৱা নাই, আপোনালোকৰ ধৰ্মত যদি আঘাত হোৱা নাই, তেতিয়াহ'লে নিশ্চিতভাৱে বুজিব লাগিব যে আপোনালোকো ইতিমধ্যে। গতিকে এই মুহূৰ্তত আমি জনাব খুজিছোঁ যে সত্ৰ মহাসভাই তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে। আকৌ কৰিছোঁ, চাৰিটা ক্ষেত্ৰত তেওঁলোকৰ স্থিতি আমাক স্পষ্টভাৱে লাগে অসমীয়া জাতি। নাম্বাৰ 1, তেওঁলোকে 17 তাৰিখে যি ঐতিহাসিক বিশ্বাসঘাতকতাৰ দলিল স্মাৰকপত্ৰখন দিছিল, সেই স্মাৰকপত্ৰখন ৰাজহুৱা কৰিব লাগে, নাম্বাৰ 1। নাম্বাৰ 2, তেওঁলোকে যিখন স্মাৰকপত্ৰ দিছিল সেই স্মাৰকপত্ৰখন উঠাই আনিব লাগে। নাম্বাৰ 3, তেওঁলোকে এখন নতুন স্মাৰকপত্ৰ লিখিব লাগে আৰু সেই স্মাৰকপত্ৰ
জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিৰ হাতত দিয়াৰ পাছত সেইখন ৰাজহুৱা কৰি দিব লাগে যাতে তেওঁলোকৰ ওপৰত কোনো সন্দেহ নাথাকে। আৰু নম্বৰ 4, যদি তেওঁলোকে আচলতে RSS আৰু বিজেপিৰ লগত নাই, এইটো যদি তেওঁলোকৰ সমূহীয়া সিদ্ধান্ত নহয়, কেৱল কুসুম কুমাৰ মহন্ত বা জনাৰ্দন দেৱগোস্বামীৰ নিচিনা যদি আচলতে বিশ্বাসঘাতকৰ সেই সিদ্ধান্ত হয়, তেতিয়াহ'লে তেওঁলোকে কুসুম কুমাৰ মহন্ত বা জনাৰ্দন দেৱগোস্বামীক বহিষ্কাৰ কৰিব লাগে সত্ৰ মহাসভাৰ পৰা। এই 4টা দাবী আমি তেওঁলোকৰ ওচৰত উত্থাপন কৰিলোঁ। যদি এই 4টা দাবী পূৰণ নকৰে, তেতিয়াহ'লে বেয়া পালেও কোনো উপায় নাই যে অসমৰ কৃষক সমাজে সত্ৰ মহাসভাৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ, সত্ৰ মহাসভাৰ বিৰুদ্ধে মাত পাতিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সত্ৰ মহাসভাৰ বিষয়ববীয়াক ঘেৰাও কৰিবৰ কাৰণেও আমি বাধ্য হ'ম। এই কথাটো অতি স্পষ্টভাৱে এই সংবাদমেলৰ জৰিয়তে জনাই দিবৰ কাৰণে আৰু RSSৰ সাম্প্ৰদায়িক ফেচিবাদী আৰু সমাজ স্থানবান কৰি পেলাব পৰা চক্ৰান্তত যাতে কোনেও ভুল নাযায় আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰশ্নত যাতে কোনেও আপোচ নকৰে, হিন্দু বাংলাদেশীত অনাৰ পক্ষত যাতে কোনো থিয় নহয়, তাৰ কাৰণে সকিয়নি দিবৰ কাৰণে আজি এই সংবাদমেল আয়োজন কৰা হৈছে। আমাৰ অতি স্পষ্ট কথা, কোনোবাই ভাল পায় কোনোবাই বেয়া পায় আমি নাজানো, আমাৰ অতি স্পষ্ট কথা যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষ যিবিলাকে ল'ব, তেওঁলোক অসমীয়া জাতিৰ বিৰোধী, তেওঁলোক অসমীয়া জাতিৰ শত্ৰু বুলি গণ্য কৰা হ'ব। আৰু তেওঁলোকৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক কৰ্মীবিলাকে, অসমৰ কৃষক সমাজে তেওঁলোকৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।